হেল্ল' এভৰিৱান, আজি মই ইয়াত দুটা ৰেচিপি লৈ আহিলোঁ। মই এটা দেখিছোঁ, এইটো মই ৰাতিতে বুট ভিজাই থৈ দিছিলোঁ আৰু এয়া কুকাৰত বুট আৰু আলু কাটি দিছোঁ। আকৌ যিহেতুকে মই বিলাহী আৰু জ্বলা আৰু আদা লৈছোঁ আৰু একো নাখাওঁ, যিহেতুকে পিঁয়াজৰ নেদোৱে, সেইটো কাৰণে এনেকৈয়ে বনাম। আৰু এয়া মই বুটৰ কুকাৰত বইল কৰা হ'ল। এতিয়া মই মিঠাতেল দিছোঁ আৰু এইখিনি জিৰা আৰু বিলাহী, এইখিনি আদা জলকীয়াখিনি লৈ পিচি আৰু ইয়াত গোটা জিৰা দুটামান দি দিছোঁ, তেজপাত আৰু দুটা জলকীয়া দি এইখিনি মই পানীখিনি পেলাই দিছোঁ। বুটৰ পানীখিনি মই ৰখা নাই। আৰু এই অকণমান জিৰা গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ নায়ে, এনেই আৰু গেৰা দিছোঁ আৰু নিমখ হালধি দিছোঁ। আৰু আনফালে মই ভাত উঠাই দিছোঁ, ভাতৰ চিটি মাৰিছে আৰু এয়া মই অকণমান পানী দিছোঁ, বেছি জোল নকৰোঁ। আৰু এয়াও মোৰ এতিয়া বেছি টাইম নালাগে, ঢাকনিখন গুচাই দিছোঁ। এতিয়া চাওঁ, আৰু এয়া অকণমান চাহী গৰম মছলা দি দিছোঁ, যিহেতুকে একো দিয়া নাই আৰু গোন্ধটো ভাল আহিবৰ কাৰণে। আৰু এয়া মোৰ বুটৰ ঘুগুনি হ'ল নিৰামিষ। আৰু এইখন মই এতিয়া থৈ দিলোঁ ধুনীয়াকৈ। আকৌ আনফালে মই কেৰাহী উঠাই দিছোঁ। এতিয়া ভাবিছোঁ এইটো পনীৰৰ টেমা, সৰু পনীৰ টেমা আনিছে, এইটোৱে বনাম আজি। গোপাল আৰু গোপাল পনীৰটো খাই বহুত ভাল লাগে। এয়া মই মিক্স তেল দিছোঁ আৰু পনীৰখিনি অকণমান 3 মিনিটমান ভাজি ল'ম আৰু বেছি টাইম নহয়। অকণমান ৰঙচুৱা কৰি ল'লোঁ আৰু এইখিনি উঠাই দি সেই তেলতে মই অকণমান চেনি আৰু জিৰা দুটামান দি আৰু বিলাহী, কেঁচা জলকীয়া, আদা এনেকৈ পেষ্ট বনাই লৈছিলোঁ আৰু গোটা জিৰা দি, আৰু এয়া নিমখ আৰু জিৰাৰ গুড়ি, এয়া ধনিয়াৰ গুড়ি আৰু যিমান হালধি, এইখিনি গোটেই দি পেলাই মই এইখিনি গোন্ধ নোযোৱালৈকে ভাজিম। আৰু এতিয়া আনফালে মই তাত দিবৰ কাৰণে পনীৰ আঞ্জাখনত দিবৰ কাৰণে পানী গৰম কৰিছোঁ। এইখিনি মই ভাজা হোৱাৰ লগে লগে এতিয়া মই পানী দি দিলোঁ। পানী দিয়াতকৈ মই অলপ দি দিছোঁ। এইখিনি ভালদৰে উতল আহিব দিম আৰু উতল অহাতে মই এইখিনি পনীৰখিনি দি দিলোঁ। এইখিনি বনাওঁতে বেছি টাইম নালাগে। আৰু এয়া অলপ আকৌ গৰম মছলা মই দি দিছোঁ এতিয়া, কিন্তু চেনিখিনি দিয়াৰ কাৰণে টেঙা মিঠা লাগিছে, এটা খুব ধুনীয়া টেষ্টি হৈছে। আৰু এতিয়া হ'ল, বেছি পানী ৰখা নাই, যিহেতুকে ঘুগুনি আছিলে। আৰু মই এতিয়া পনীৰৰ হ'ল, তৰকাৰী হ'ল, মই এতিয়া বন্ধ কৰিছোঁ। এই ভাত সাজিছোঁ, এক ঘুগুনি দিছোঁ আৰু পনীৰৰ তৰকাৰী দিছোঁ ছাইডতে। আৰু এতিয়া মই আজি ছোৱালীক খাব দিছোঁ আৰু নেমু দিছোঁ, আছে কাৰণে নেমু দিছোঁ, নিদিলেও হয়। আৰু এতিয়া তাই খালে বাৰু, ইমানেই টেষ্টি হৈছিল, বহুত টেষ্টি হৈছে। আপোনালোকে খাব এনেকুৱা নিৰামিষ পনীৰ বনাই আৰু মোৰ নাম ক'ব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু এটা কমেণ্ট কৰিব। আৰু যদি প্লিজ নতুনকৈ মোৰ ফেচবুক বা ইউটিউবত আহিছে তেতিয়াহ'লে মোৰ ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত মোৰ পেজখন ফ'ল' কৰি ৰাখিব, তেতিয়া নতুন নতুন ভিডিঅ' আপোনালোকে প্ৰথমে পাব। আৰু আজিলৈ আহিছোঁ, বাই বাই।